নমস্কাৰ ৰাইজ, ভৰ দুপৰীয়া মা আৰু মই ওলালোঁ টংলালে বুলি। এনেদৰে ক'ৰবালৈ যোৱাৰ আগতে মায়ে আকৌ শিৱ বা গাৰ্ধনা কৰিহে ওলায়। বজাৰৰ মাজেৰে ওলালোঁ, সেয়েহে ইমানবিলাক বস্তু দেখিবলৈ পালোঁ যে দুয়োজনীৰে এনেকুৱা লাগিল গোটেইবিলাক পাৰিলে ঘৰলৈ লৈ যাওঁ। 1 ঘণ্টা 1.5 ঘণ্টামান অনুষ্ঠান ভাগনো ক'ত হৈ আছে তাকেই বিচাৰি ফুৰিলোঁ। অৱশেষত গম পালোঁ আমাৰ টংলাৰ শংকৰদেৱ সত্ৰতে হৈ আছে। ইয়াত চলি আছে 7 দিনীয়া লোকগীত আৰু বৰগীতৰ কৰ্মশালা। যথেষ্ট মানুহ উপস্থিত আছিল। অনাতাঁৰ কেন্দ্ৰ, দূৰদৰ্শন আদিৰ শিল্পীসকলে যিদৰে লোকগীত বৰগীত পৰিৱেশন কৰিলে আপ্লুত হ'লোঁ। গণ্যমান্য ব্যক্তিসকলে লোকসংস্কৃতি, লোকগীত, বৰগীত আৰু আমাৰ অসমীয়া সংস্কৃতিৰ ওপৰত যিদৰে ভাষণ আগবঢ়ালে সঁচাকৈ খুবেই বেছি ভাল লাগিল। আমি চাবলৈ অহা মানুহ দুজনীয়ে ইমানেই আকৰ্ষিত হ'লোঁ যে অনুষ্ঠানত অংশগ্ৰহণেই কৰি ল'লোঁ। যিহেতু সংগীত গীতৰ প্ৰতি আমাৰ এটা আকৰ্ষণ আছেই আগৰ পৰাই, নাজানো যদিও ভালদৰে গাব। এয়া প্ৰসাদো খালোঁ, খাই অনুষ্ঠান চাই সন্ধিয়ালৈ বুলি ঘৰলৈ উভতিলোঁ। উভতাৰ পথত আকৌ বজাৰ কৰিবলগীয়া থাকেই নহয়। টংলাত আমাৰ ঘৰুৱা কিছুমান বজাৰ কৰি ল'লোঁ। কৰি লৈ ঘৰলৈ আহি মাছ আৰু বিলাহীৰে ধুনীয়াকৈ এসাঁজ খাই ল'লোঁ। আজিলৈ ইমানেই।